আৰু এতিয়া আমি আহিছোঁ ইয়াতে মানে আপোনাৰ বোট আইলেণ্ড যিটো আছে বোট আইলেণ্ডত আহিছোঁ। মানে সঁচাকৈ বহুত ধুনীয়া, আপোনালোকে দেখা পাইছে একেবাৰে মানে নীলা নীলা পানী। আৰু হাই বন্ধুসকল, ৱেলকাম টু মাই চেনেল MD Kids। আৰু মই আহিছোঁ আৰু মোৰ লগত মানে মোৰ ফ্ৰেণ্ড কেইজনমান আছে। আমি আহিছোঁ আপোনাৰ যোৱাকালি মানে যিখন আপোনাৰ ডিমা হাছাওৰ উমৰাংচু, আৰু মোৰ লগত আছে বন্ধু 6-7জনমান। আমি মানে যোৱাকালি আহিছোঁ আৰু এতিয়া আমি আহিছোঁ ইয়াতে মানে আপোনাৰ বোট আইলেণ্ড যিটো আছে বোট আইলেণ্ডত আহিছোঁ। মানে সঁচাকৈ বহুত ধুনীয়া, আপোনালোকে দেখা পাইছে একেবাৰে মানে নীলা নীলা পানী। আৰু আপোনাৰ সেইফালে বোটখন আছে, বোটখন দেখুৱাই দিম আপোনালোকক মই। গতিকে একেবাৰে ধুনীয়া প্লেচ হয় আৰু বেছি পইচা নালাগে ইয়াত আহিবলৈকে। আমি নিজে মানে আহিছোঁ। ফাৰ্ষ্ট টাইম আমি গুৱাহাটীৰ পৰা ট্ৰেইনেদি আহিছোঁ। ট্ৰেইনতো বেছি টিকট নহয়, আপোনাৰ শ্লিপাৰত আহিলে 182 হয়, 185 মান হ'ব চাগে। আৰু আপোনাৰ তাৰ পৰা আমাক মানে ইয়াত যিটো আপোনাৰ কিছুমান এজেঞ্চি আছে, এজেঞ্চিৰ নিচিনা আছে আৰু টুৰিষ্টৰ কাৰণে আমি যোগাযোগ কৰিছোঁ সিহঁতৰ লগত যোগাযোগ কৰি পেলাই আমি আৰু আমাক যিটো লংকা ষ্টেচনৰ পৰা আমাক ৰিকভাৰী কৰিছে, সিহঁতে লৈ আহিছে। লৈ আহি পেলাই আপোনাৰ ইয়াতে আমাক মানে হোটেল এখন ঠিক কৰি দিছে আৰু ইয়াত গোটেইখিনি ঘূৰাই মেলাই আকৌ আমাক লংকাত থৈ আহিব। টোটেল মাত্ৰ 5000 টকাত হৈ গৈছে আমাৰ। আৰু আমাৰ লগত মোটামুটি 6-7জনমান আছে, গতিকে আমাৰ বেছি খৰচ হোৱা নাই, কাৰণ কি আমি গোটেই পইচাখিনি ভাগ কৰি লৈছোঁ। ঠিক তেনেকৈ আপোনালোকে আহিব পাৰে, একদম মানে বহুত ধুনীয়া প্লেচ হয়। আৰু ইয়াৰ পাছত আপোনালোক দুটা ৱাটাৰফল দেখুৱাই দিম। হয়তো সেনেকুৱা ৱাটাৰফল আপোনাৰ শ্বিলং চেৰাপুঞ্জীত নাই, যিটো ৱাটাৰফল দেখুৱাই দিম আপোনালোকক। ইয়াৰ পৰা এতিয়া ফাৰ্ষ্ট আমি আহিছোঁ বোট আইলেণ্ডত ৰানিং কৰিম। তাৰপিছত আমি ইয়াৰ পিছত যাম মানে গ'ল্ড ফিছ বুলি আছে, তাত যাম। তাৰপিছত আমি যিটো ৱাটাৰফল দুটা আছে থকা বুলি কৈছোঁ, সেই ৱাটাৰফল দুটাত যাম। সঁচাকৈ মানে বহুত মানে সৌন্দৰ্য আৰু এনেকুৱা মানে জেগা যে আমাৰ অসমত আছে, মই নিজে ভবা নাছিলোঁ, আজি নিজে আহি ইয়াত মানে গম পাইছোঁ। সঁচাকৈ বহুত ধুনীয়া লাগে। আৰু আপোনাৰ যিটো প্লেচ হয় সঁচাকৈ বহুত ধুনীয়া প্লেচ হয়, কোনো প্ৰব্লেম নাই, কোনো মানে ঝামেলা নাই। মই দেখুৱাই দি আছোঁ ভিডিঅ'টো, বাকীখিনি কেনেকৈ ব'টিং কৰিব লাগে, কি কৰিব লাগে। ঠিক আছে, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। মজা বঢ়িয়া। कौन से हाँ 25 मिनट में 200 रुपये। 45 मिनट में 200 रुपया। ओके, सारा दिन ऐसा ही रहता है, ये पानी ब्लू ही रहता है। और इससे कितना फुट है यहाँ पे? 20 फुट से ज़्यादा है, 30 फुट से होगा। 30 फुट। जनवरी में ज़्यादा होता है क्या? जनवरी फरवरी में? जनवरी में ज़्यादा होता है और नवंबर में भी बहुत ज़्यादा है। नवंबर में बहुत ज़्यादा है। फेस्टिवल का टाइम में बहुत ज़्यादा होता है। हाँ, यहाँ पे और कौन कौन सा आपने अच्छा सा दिखने वाला प्लेस है? ये तो एक है, ये तो बोट आइलैंड है। और दूसरा ड्राइवर ने बोला था एक गोल्फ फील्ड ना? हाँ, गोल्फ फील्ड। यहाँ पर रहने में कितना लगता है? 7000 बोला था एक आदमी ने। 7000। अभी तो काम चल रहा है ना? वो अच्छा मॉडिफाई कर रहा है अभी। हाँ अभी तो यहाँ पे चालू नहीं है अभी। हाँ, कितना रूम है यहाँ पे? 4 रूम है। 4 रूम।
পৰা আধাৰ পৰা টানবা লাগিব। বন্ধুসকল সঁচাকৈ মানে বুটিং কৰি বহুত ভাল লাগিল। মানে কি ক'ম আপোনাক, মানে ভাষাৰে বুজাব নোৱাৰোঁ কিমান ভাল লাগিছে। গতিকে যিয়ে নহওক আপোনালোকে আহিব ইয়াতে, আহিলে নিজে বুজি পাব। যদি ভাবিছে যে পইচা বেছি লাগে নাযাওঁ, সেইটো ভাবিলে ভুল হ'ব। ইয়াত আপোনালোকে এবাৰ হ'লে আহি চাব কেনেকুৱা পৰিৱেশ হয়। আমি এতিয়া ইয়াতে যিটো আপোনাৰ বোট আইলেণ্ড আছিল, ইয়াৰ পৰা আমি ওলাই যাম। ওলাই ইয়াৰ পিছত নেক্সট যিটো ভিউ আছে তাত যাম। গতিকে তাৰো পৰিৱেশ দেখুৱাই দিম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট এটা দিবলৈ নাপাহৰিব।